আজিৰ এই ভিডিঅ'টোত GNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে ইংলিছৰ ওৱান ৱৰ্ড সাবস্টিটিউশন অৰ্থাৎ এটা শব্দত প্ৰকাশ কৰা ইয়াৰ পৰা কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে এ পাৰ্সন হু লাভস মেনকাইণ্ড। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে মিজানথ্ৰপ, বি নম্বৰত আছে ফিলান্থ্ৰপিষ্ট, সি নম্বৰত আছে চিনিক আৰু ডি নম্বৰত আছে ইগোটিষ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি ফিলান্থ্ৰপিষ্ট। নেক্সট প্ৰশ্নটো হৈছে এ প্লেচ হুৱেৰ এনিমেলছ আৰ কেপ্ট। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এভিয়াৰী, বি নম্বৰত আছে একুৱাৰিয়াম, সি নম্বৰত আছে জু আৰু ডি নম্বৰত আছে এপিয়াৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন সি জু। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্সন হু কেন স্পিক টু লেংগুৱেজেছ ফ্লুৱেণ্টলি। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে লেংগুৱেষ্ট, বি নম্বৰত আছে বাইলিংগুৱেল, সি নম্বৰত আছে পলিগ্লট আৰু ডি নম্বৰত আছে মনোলিংগুৱেল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি বাইলিংগুৱেল। নেক্সট প্ৰশ্নটো হৈছে এ হেণ্ডৰাইটিং that cannot be read। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এলিজিবল, বি নম্বৰত আছে এলিজিবল, সি নম্বৰত আছে ইনকৰিজিবল আৰু ডি নম্বৰত আছে ইনডেলিবল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি এলিজিবল। নেক্সট প্ৰশ্নটো হৈছে ওৱান হু ইটছ হিউমেন ফ্লেছ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে হাৰ্বিভৰাছ, বি নম্বৰত আছে অমনিভৰাছ, সি নম্বৰত আছে কাৰ্নিভৰাছ আৰু ডি নম্বৰত আছে কেনিবল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি কেনিবল। নেক্সট প্ৰশ্নটো হৈছে এ ডিজিজ হুইচ স্প্ৰেডছ বাই কণ্টেক্ট। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে কণ্টেজাছ, বি নম্বৰত আছে ইনফেকচাছ, চি নম্বৰত আছে এণ্ডেমিক আৰু ডি নম্বৰত আছে এপিডেমিক। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন এ কণ্টেজাছ। নেক্সট প্ৰশ্নটো হৈছে এ গভৰ্ণমেণ্ট বাই ৰুলাৰ উইথ আনলিমিটেড পাৱাৰ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ডেম'ক্ৰেচি, বি নম্বৰত আছে বিউৰ'ক্ৰেচি, চি নম্বৰত আছে এৰিষ্ট'ক্ৰেচি আৰু ডি নম্বৰত আছে অট'ক্ৰেচি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি অট'ক্ৰেচি। নেক্সট প্ৰশ্নটো হৈছে এ পাৰ্সন হু ইজ আনএবল টু পে হিজ ডেটছ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ইনচলভেণ্ট, বি নম্বৰত আছে প'ৰ, চি নম্বৰত আছে বেংক্ৰাফ্ট আৰু ডি নম্বৰত আছে ডেষ্টিটিউট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি বেংক্ৰাফ্ট। নেক্সট প্ৰশ্নটো হৈছে ওৱান হু ষ্টাডিজ দ্য ষ্টাৰ্ছ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে বায়'লজিষ্ট, বি নম্বৰত আছে আৰ্কিঅ'লজিষ্ট, চি নম্বৰত আছে এষ্ট্ৰনমাৰ আৰু ডি নম্বৰত আছে এষ্ট্ৰলজাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন চি এষ্ট্ৰনমাৰ। নেক্সট প্ৰশ্নটো হৈছে দ্য ষ্টাডি অফ এনচিয়েণ্ট ছ'চাইটি। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এন্থ্ৰপ'লজি, বি নম্বৰত আছে আৰ্কিঅ'লজি, চি নম্বৰত আছে হিষ্ট্ৰী আৰু ডি নম্বৰত আছে পেলিয়ন্ট'লজি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি আৰ্কিঅ'লজি। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।